হেল্ল' গাইজ, বৰ্তমান মই আছোঁ ডাউনটাউনত। আমাৰ এইফালে যায় ধৰ মটৰীয়া ফালে সোমাই যায়, আৰু এইফালে বেক চাইডে আছে গণেশগুৰি, আৰু মোৰ ফ্ৰণ্ট চাইডে আছে 6 মাইল। কথাটো এনেকুৱা হ'ল কি, মোৰ এইখন গাড়ী মোৰ লগত আছে, মোৰ গাড়ী মানে তেল শেষ। এনে মোৰ জীৱনত কোনো দিন তেল শেষ নহয়েই, মোৰ এইখন গাড়ীত হোৱা নাই, আৰু আগত দেউতাৰ চলোৱাখন বেলেগ হোৱা নাছিল। কিন্তু আজি কি হ'ল জানো, মই যে আইডিয়া নাপালোঁ যে গাড়ীখনত তেল আছেই নে নাই নে কি হ'ল। মই কিবা চিন্তা কৰি থাকোঁতে পাহৰি গ'লোঁ। সুদূৰ ABCতে মোৰ একদম শেষ হৈছে তেল। মই ঠেলি আহি এতিয়া ডাউন পাইছোঁ। মই এতিয়া মিনটোক মাতিছোঁ, বোলে ভাই আৰু ঠেলিব ইচ্ছা নাই, তই এখন গাড়ী লৈ আহি এতিয়া ৰছী চব লৈ আহি আছে। যদি হেৰি পাই যাওঁ, তেল পাই যাওঁ, ডিপুত তেলটো ভৰাই ল'ম, আৰু যদি তেল নাপাওঁ আজি যাই ইনকিয়া সোমাই থৈ দিব লাগে। তো এয়া মই ডাউনটাউনত একদম জনশূন্য এতিয়া। এই ডাউনটাউন মানে গুৱাহাটী চহৰ, আৰু মানুহ একদম খুব কম, এটা দুটা মানুহ আহি আছে। ক'ৰবাত হেৰি কি বুলি কয়, বেলেগ মানুহ নাই, এটা মানুহে ৰখি আছে ইয়াতে। তেওঁ বা কিবা প্ৰব্লেমত ৰখি আছে ক'ব নোৱাৰোঁ, কাৰণ এই বেলেগ প্ৰব্লেম নোহোৱা মানুহ এই ৰাতি ইয়াতে ৰখি নাথাকে। খুব মানুহ নাই, একদম এখন মানে গাড়ী আহি আছে, কিন্তু খুব মানুহ নাই। লগত এটা মোৰ লগত এটা কুকুৰ আছে, এই কুকুৰটোকে চাই মই এতিয়া ৰখি আছোঁ। এই ভাই চলে কাম ইয়াৰ। এই আৰু এটা আহিছে, এটা মাততে এটা আহিছে, দেখিছেনে? কুকুৰ উপভুক্ত, কুকুৰৰ লগত সদায় দোস্তি কৰিব লাগে, কুকুৰে কেতিয়াও পাহৰি নাযায়। এই আহি গ'ল মোৰ দোস্তি, হয়নে এইটো? এই আহি গৈছে এইখন গাড়ী মোৰ, দেখিছেনে? ৰচি আনিছে নাই? এই আছো। মই এতিয়া গাড়ী মোৰ মেকানিক মানে এইটো আমাৰ কেৰেং আহি গ'ল। এই কেৰেং লাগি যাব এতিয়া। এই ৰছী মই দেখাই আছোঁ। এই গাইছ চাওক, ৰছী কৰবে কি ছিঙি লৈ আহিছি বৰবে জানে, কিবা এখন মাত্ৰ ছিঙি লৈ আহিছি। আহি ক'ত লগোৱা যাব এতিয়া? সেইডালটো ভাঙি যাব নেকি? সেইডাল ভাঙব। এই এতে লগে নেদাগিয়া এতে হে, এই জাগা আছিলে নে? ক'ত লগাই দিলি? হেণ্ডেলত একো নহয় বা। ৰচোন জাগাটো চাই ল মালটো। এই নহয় ৰচোন চাই ল, কি আছে? অঁ নাট এটা আছে, হৈ যাব। আপোনাৰ স্কুটি টানা অভ্যাস আছে নেকি আগৰ পৰা? অপাৰ বাৰু যিয়ে নহওক, এতিয়া গাড়ীখন সমানত লগাই দিলে ভাল হ'ল নেকি? এইখন হৈছে আমাৰ ৰোহনৰ গাড়ী, AS03 ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী, পালচাৰ 150। আজি চোৱা যাওক পালচাৰ 150 দিয়ক টানিবলৈ কিমান কষ্ট হয়। আৰু অলপ দীঘল কৰি দিয়া যাক নেকি? নহয় বহুত ওচৰ হ'ব। অ'কে, নহয় এয়া চাওক, এই ডাউনটাউনৰ ৰাস্তা, এইখন ছুপাৰ মাৰ্কেট অভাৰব্ৰিজ। এইয়া মানুহ নাই, দেখিছানে? কোনো মানুহ নাই। এই ৰাতি আৰু 11-12 বজাত ক'ত মানুহ আহিব ভাই? ইয়াত হৈ গৈছি। অ'কে, এইটো হৈছে মোৰ দোস্তি, সেইকাৰণে চলি ইয়াত লগৰ লগত সদায় থাকিব লাগে। আজি ই নহ'লে মই এতিয়া এইবিলাক ঠেলিয়ে লৈ যাব। গাইজ চাওক, এতিয়া আমি এই ৰছী লগাই টানি লৈ আহি আছোঁ। মোৰ গাড়ীৰ কটা ঘূৰা নাই, মানে মিটাৰৰ কটাডাল বেয়া হৈছে। এতিয়া টানি লৈ আহি আছোঁ, হেলমেট নাই, পুলিচে ধৰিলে আকৌ প্ৰব্লেম হৈ যাব। তথাপিতো এই ৰাতি আৰু বাৰু এতিয়া পুলিচ নাপাওঁ, এনেকৈ যাই থাকিব লগা হৈছে। আমি এই কোনফালে কাটছা গাড়ী এনেকৈ গৈ আছোঁ, আৰু উপায় নাই দোস্তিহাত। যিয়ে নহওক, গাড়ী বহুত স্পীড আহি আছে, 50, 40, 60, 40, 50 এনেকুৱা জেগাত আহি আছে। এই বহুত দূৰত চলাইছে গাড়ী, আৰু এনেকৈ মোবাইল ধৰি যাওঁতো মোৰ কাৰণে অলপ বেয়া হৈছে। মই মোবাইলটো এতিয়া থৈ দিওঁ দেই, বাই বাই। গাইজ এতিয়া আমি সুকলমে আমাৰ গাড়ী কেৰেঙেদি টানি অনা কাৰ্যসূচীটো ৰূপায়ণ হ'ল। এয়া বৰুৱাই এতিয়া খুলি আছে। এয়া অৱস্থাটো এনেকুৱা হৈছে। লগতে বৰ ধুনীয়াকৈ আহি পালোঁ, কোনো প্ৰব্লেম নোহোৱাকৈ। কালি মাত্ৰ এতিয়া হেৰি কৰিব লাগিব, মানে এইটো কি কয়, তেল ভৰাব লাগিব। আজি ৰাতি আৰু নাপালোঁ। এডাল তুমি লৈ যোৱা, বুজি পাইছা? মিন্টি বোলে এইডাল ৰছীডাল নে নাই,
এতিয়া মই ৰছীডাল খুলি লওঁ ৰচোন ক'ত কেনেকৈ কি আছে গুড নাইট বাই বাই মিনটো গুচি গ'লগৈ এতিয়া আৰু আমি ৰস্তি হাই এতিয়া যিয়ে নহওক গাড়ীখন সকলোমে আহি পালোঁ যেতিয়া কোনো টেনশ্যন নোহোৱাকৈ এতিয়া বাই বাই